তোমালোকৰ লগৰীয়াসকল আহিছে উঠা। বাচ্চা বাচ্চা তোমালোকৰ সখীসকল আহিছে ব'লা ব'লা বাচ্চাহঁত মই তোমালোকৰ বাবে কিবা এটা খোৱাৰ যোগাৰ কৰোঁগৈ এতিয়া আহা। দাদা আৰু সখীসকল এইহে শ্যামৰ বৃন্দাবন। গতিকে তোমালোকৰ ভয়ৰ কোনো কাৰণ নাই। ভূবৎসৰ চৰিবলৈ গৈছে যেতিয়া আমি ক্ষণতে ধেমালিকে কৰোঁ নহয়নে বাৰু সখীসকল? হয় সখী হয়।
ভয় নাই সখীসকল, ভয় নাই। তহঁত হেন কংস মহাৰাজৰ প্ৰধান শত্ৰু। তহঁতৰ ভিতৰত কৃষ্ণটো কোনটো? মই নন্দন কৃষ্ণ। তই মোক কি কৰিবি ধুৰন্ধৰ? ৰক্ষা নকৰিব। তয়েই কৃষ্ণ। তোক আজি মই গোটে গিলি পেলাম। তোমালোকে এই বৃন্দাবনত অঘৰৰ কাৰণে কোনো ভয় নকৰিবা। ধীৰে ধীৰে সন্ধিয়া হ'ল। বৌলা যাওঁ গৰু গাই আই আৰু পিতাই চাগৈ আমালৈ বাট চাই আছে।